নমস্কাৰ, মই বিশ্বজিত চেতিয়া ধেমাজিৰ পৰা। যদি আপুনি ইউটিউবাৰ হ'ব খোজে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হাত জোৰ কৰিছোঁ দেই। যদি অকণমান জীৱনত আগবাঢ়ি যাব পৰাকৈ ঠিক আছে। আপুনি ভাবিছে ইউটিউবাৰ হ'বলৈ ইমান সহজ, ইউটিউবৰ পৰা ইমান পইচা পায়, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। মই সম্পূৰ্ণ আপোনালোকক বুজাই 3-4 দিনত কেনেকৈ ছাকচেছ হ'ম বুলি ভাবিলে ডিম্পু বৰুৱা মনোজ ভাইটো একেদিনে ছাকচেছ হোৱা নাই। 1 বছৰ 2 বছৰ মেহনত কৰাৰ পিছতে ছাকচেছ হৈছে ন। তেতিয়াহ'লে মই ক'ম কিছুমান ভিডিঅ' আপলোড কৰাৰ পিছত ভিউজ নাহে। ডাঙৰ ইউটিউবৰ ভিডিঅ'বিলাকৰ পিছত কমেণ্ট কৰিব লাগি যোৱা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে ময়ো তোমাক বেক কৰিম। এনেকৈ ইলিগেল তৰিকাকৈ কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিব। মেইন থিং কণ্টেণ্ট। আপোনাৰ যদি কণ্টেণ্ট ভাল হয় ভিডিঅ' চলিব। লোকৰ ভিডিঅ'ৰ তলত কিমান কমেণ্ট কৰিবা, কমেণ্ট কৰি কিমান ছাবস্ক্ৰাইবাৰ গোটাবা? 100, 200, 300। কেতিয়াবা ভাবিছা 100, 200, 300 ছাবস্ক্ৰাইবাৰ গোটাব পাৰিবা? তাতকৈ ভাল কণ্টেণ্ট বনোৱা, 1000 ছাবস্ক্ৰাইবাৰ, লাখ ছাবস্ক্ৰাইবাৰ গোটাব পাৰিবা কণ্টেণ্ট ভাল কৰা। তোমালোকে এটা কাম কেতিয়াও নকৰিব, প্ৰমোশ্যনৰ চখত কেতিয়াও নপৰিব। ছাকচেছফুল হোৱাৰ পিছত আপোনাক কোনো ৰাখিব নোৱাৰে। আৰে এইটো ইউটিউব হয় দোজ। আৰে ইউটিউবাৰ হ'বলৈ বহুত মানুহৰ চখ, 1000জন আহে ইউটিউবাৰ হ'বলৈ, তাৰ মাজত এজনে সক্ষম হয়। যিজনৰ কণ্টেণ্ট ভাল, তেওঁ সদায় এইটো ভাবি নাহে যে মই ইউটিউবাৰ হ'মেই। তেওঁ চেষ্টা কৰাৰ ফলত তেওঁ ছাকচেছফুল হৈ যায়। যেতিয়া ছাকচেছফুল হৈ যায় তেতিয়া কোনো তোমাক ইউটিউবৰ পৰা বাধা দি ৰাখিব নোৱাৰে। আপুনি যদি 1 বছৰ ইউটিউবত কাম কৰে, মই ক'ব পাৰোঁ আপোনাৰ জীৱন সলনি হৈ যাব। আপোনাৰ আশা ইউটিউবে পূৰণ কৰিব পাৰিব। সেইকাৰণে সদায় কণ্টেণ্ট ভাল কৰক লাগিব, কিন্তু আপোনাৰ নিজৰ ওপৰত ভৰসা ৰাখক। ইউটিউবত আপুনি বহুত দিন কাম কৰি আছে, ৰিজাল্ট নাই পোৱা, তেতিয়াহ'লে ইউটিউব এৰিব মন যায়, তেতিয়াহ'লে নিজক সোধক। ইউটিউবত আহি ইউটিউব এৰিবলগীয়া হয়, তেতিয়াহ'লে কিয় ষ্টাৰ্ট কৰিছিলোঁ নিজক ভাবক। যদি ষ্টাৰ্ট কৰিছিলা তেতিয়াহ'লে পূৰা কৰিহে এৰা। শেষত এটাই কথা ক'ব যাওঁ, জীৱন মানে সংগ্ৰামৰ আঁৰত সফলতা লুকাই থাকে। ধন্যবাদ।